আজিৰ তাৰিখত আমি সেইখিনিয়ে কথা ক'ব পাৰোঁ যে দুয়োটা চৰকাৰে পৃথক কথা কৈছে, দুয়োটাই চৰকাৰৰ মাজত চৰ্চাও হ'ল, দুয়োটা চৰকাৰৰ আৰক্ষী বিষয়াৰ মাজতো চৰ্চা হ'ল। আমাৰ কেন্দ্ৰীয় চৰকাৰ এই ক্ষেত্ৰত আগভাগ ল'লে। বিশেষ যে লিগেল ট্ৰিটি, মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটি, এই ট্ৰিটি ৰূপায়ণ কৰা গ'ল। গোটেইখিনি কথা কোৱাৰ পিছত প্ৰথমত ইয়াত মুখ্যমন্ত্ৰীয়ে ক'লে মাৰ্ডাৰ, হত্যা, চাৰ্জশ্বিট সেই হিচাপে, যদিও তাত মই কৈছোঁ হত্যা কথা কম, চৰিত্ৰখনত বেছি আমি দেখা পালোঁ। কিন্তু যেতিয়া আমি ভাবিছিলোঁ যে ছিংগাপুৰৰ পৰা আৰু তথ্য ওলাই আহিব, এতিয়া কথাখিনি বিপৰীত। তো আজিৰ তাৰিখত কিয় দুয়োটাৰ মাজত মিল নাই, ইমান সম্পৰ্ক, এনেকুৱাতো নহয় যে মিটিং হোৱা নাই, সম্পৰ্ক হোৱা নাই, তেওঁলোকে কিছুদিন গ'ল, তাৰপিছত তেওঁলোকৰ ইমেইল যোগেদি, অনলাইন যোগেদি তেওঁলোকৰ মাজত কি কোঅপাৰেশ্যন মই নাজানো। কিন্তু আজিৰ তাৰিখত এনেধৰণৰ এটা কথা ওলোৱাৰ পিছত নিশ্চয় যে আমাৰ চিন্তা যে অপৰাধীসকলৰ বাবে এতিয়া ওলাই আহিবলৈ কিছু দুৱাৰটো মুকলি হ'ল, যি আমাৰ সন্দেহ আছিল। তো গোটেই প্ৰক্ৰিয়াৰ ওপৰত আজিৰ তাৰিখত দুৰ্ভাগ্যজনক কথা সেইটোৱে যে জুবিন দাৰ মৃত্যু সম্পৰ্কত অসমৰ জনসাধাৰণ আজিও অন্ধকাৰত আছে।